Hey guys, welcome back to my YouTube channel BD's Vlog. Guys, আজি 2 অক্টোবৰ তাৰিখ হয় আৰু সপ্তমী পূজা আপোনালোকে জানে আৰু কুলাইতি দুৰ্গা পূজাৰ আজি পানী তোলা হ'ব তাৰে কিছুমান চিন আপোনালোকক দেখুৱাই আছো ভিডিওটো চাই থাকক দিয়ক গাইস। Hey guys, এইটো হ'ল কুলাইতিৰে বৈ যোৱা কলাজল নদী আৰু কোনাদিয়াৰ পাহাৰৰ কাষৰ ঠাইখিনিৰ এই ঘাটটোতে পানী তোলা হ'ব আৰু গাইস কিছুদিন আগত এই ঠাইখিনি আমি ধুনীয়াকৈ চাফচিকুণ কৰিছো আপোনালোকে যদি আগৰ ভিডিও চাইছে গম পায় চাই থাকক গাইস আহি আছে চাগে এই গাইস পানী তুলিব আহিলে চাওক গাইস ওবিলাক মানুহ আহি আছে মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ ঢাকের পিঠে পড়লো কাঠি পুজো হোক জমজমাটি নতুন সাজে সেজেছে আকাশ মেঘের বেলা চলছে ধনু জিনা আসলার ঘন্টা বাজে এলো নতুন সাজে কি ওর কারণে পানি তোলা কি করিব হেতু কই দিব আমার দেবী স্নান করার কারণে একটু খুবই পবিত্র জলের কারণে পানি তো মানে কি স্নান করবো আর পূজা আৰু প্ৰত্যেক দিনাই তাৰমানে প্ৰত্যেক দিনাই এই ধৰণৰ সপ্তমী অষ্টমী নবমী এই 3 দিন আমাৰ এই জলেৰে দেৱীক স্নান কৰা আৰু নদ নদীবিলাকত কিবা বেয়া বস্তু হয় তথাপিতো শুদ্ধ এই কাৰণে তাৰমানে কি নদীৰ পানী আমাৰ এই কলাজল নদী আনো বহুতী নদী তাৰমানে একো বস্তু নাথাকে ই বয়ে যায় ঠিক গাইজ আৰু আপোনালোকে পূজাৰ নেক্সট ভিডিঅ' নৱমীৰ দিনাহে পাব আজি সপ্তমী আৰু অহাকালি অষ্টমী তেনেকুৱা বিশেষ একো নাই আপোনালোকক দেখুৱাবলগীয়া সদায়নো একে বস্তুকে কিমান চাই থাকিব কিন্তু নৱমীৰ দিনা গাইজ শেষ পূজা না ফালাফালি হ'ব সেইদিনা আৰু আজিৰ এইটো সৰু ভিডিঅ' আছিল এনে কুলাইতি দুৰ্গা পূজাৰ পানী তোলাৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱালোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নৱমীৰ দিনা ধামাকা ভিডিঅ' আহি আছে দিয়ক গাইজ বাই